আজি আমি ফুৰিব আহিছো লগৰ এটা তাত এতিয়া এই তেল ডিপুত আছো তেল ভৰাও আমি আজি ক'ত যাও আমি নিজে নাজানো এতিয়া যাও ক'তনো যাও আপোনালোকে দেখা পাব আমি আজি নিজে সাৰপ্ৰাইজ হয় মানে আহিছো ক'ত যাম নিজে নাজানো তো আমিও যাও আপোনালোকেও চাই থাকক ক'ত যাও গম পাব দেখা পাই থাকিব আজি লগৰ এটা তাত আহিলো আহি পেলাই দেখা পাও মানুহ গায়ব খবৰে নাই মানুহ মাতি মানুহ গায়ব পথাৰ কি খেতি কৰিব গৈছে কি হব চাও ক'ত যাও আহিলক তাৰ পিছত আমি গমে নাপাওঁ আমি ক'ত যাম নিজে নাজানো ক'ত যাম যোনে মাতিছে সি আহিলেহে জানিম যে কৰবা যে যাম আমি শিক্ষা এটা আমি বিয়া খাব আহিছিলো প্ৰথমতে ইয়াতে হৈছিল গোটেইখিনি বস্তু আৰু আজি সেকেন্ড টাইম I love বগৰী খাবা নিশ্চয় ইমান বগৰী পৰি আছে পুৰা বগৰী মই এয়া চাওক এইফালে চাওক আমি ক'ত আহি পালো আজি লগৰ এটা মানে এইবিলাক কৰে ফাৰ্ম এইফালে চাওক খেতি চাম বাপৰে বাপ চাওক বিজনেছ মাছ এইটা দেখছানে মাছ ডাঙৰ হৈছে ন 1 ওজনৰ মান হ'ব নেকি আধা কেজি কি মাছ হয় এটা পুঠি মাছ নেকি ৰৌ মিৰ্গা বাপৰে এইফালে এইফালে ফুলকবি ন এইটো নে ওলকবি এইটো ফুলকবি সেইটো বন্ধাকবি মাই গড এই বিজনেছ দেখছা আমাৰ অসমীয়া ল'ৰা যে ন কৰিছে ন নিজৰ খাৱাৰ কাৰণেতো কৰিছে নহয় মানে খাগাৰে নহয় দেউতা আমি এটা কমকে কৰিব কওঁ খাগাৰে কৰক মানে বিজনেছ কামত লেবাৰ কষ্ট বহুত ইয়াতে কি পান বয়লাৰ ফাৰ্ম থাকে এটা নাই ফাৰ্মটো বনাইছে ইয়াতে তাৰে কাম কৰে এটা খাৱা কৰো হাই হেল্ল' নমস্কাৰ পুনৰ এটি মোৰ নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো আল্টিমেটলি আমি আহি পালো লগৰ এটা ঘৰত বিকাশ চৌধুৰী হয় আমাৰ লগৰে হয় একেলগৰ মোৰ নহয় মোৰ হাজবেণ্ডৰ ফ্ৰেণ্ড হয় একেলগে পঢ়া তো আজি আহিলো আমি ভাবিছিলো সি কৈছিলে কৰবাত ফুৰিব যাম বুলি কলে তাৰপিছত আমাৰ তাত আহা তো আহিলো কিন্তু সি মানুহটো গায়ব হৈ গৈছে আমি আহি পালো 12টা কিমানতে সি মানুহটো গায়ব তো আহিলো তাৰপিছত ইয়াতে খেতি আছে আপোনালোক অলপ দেখাই দিও ইফালে চাওক এইখিনি সৰিয়হ খেতি বহুত ডাঙৰ এৰিয়া সৰিয়হ খেতি বন্ধাকবি ফুলকবি বকলি তাৰপিছত আপোনাৰ ইফালে কি ব্ৰইলাৰ ফাৰ্ম তাৰপিছত মাছৰ পুখুৰী গৰুৰ ফাৰ্ম কি নাই মানে অল এভৰিথিং ইয়াতে চব পাব মানে এইফালে লাও ৰঙালাও খেতি আছে এই মানে বহুত বৃহৎ ডাঙৰ এৰিয়া চব খেতিয়ে খেতি ভাল লাগে ন কোনোবা মানে অসমীয়া ল'ৰাই যেতিয়া এনেকুৱা কামবিলাক কৰে নিজৰে কিবা এটা ভাল লাগে লগৰ ল'ৰাই ইমানখিনি কৰিছে নিজৰ খোৱাও হয় বিক্ৰী অলৰেডি সি খেতি নহয় অৱশ্যে চাকৰিও কৰে লগতে মানে বেলেগ মানুহ নাই দেউতাকৰ লগত মিলি পেলাই নিজৰ ইমান মাটি আছে যেতিয়া এনে পেলাই থোৱাতকৈ এইবিলাক চব খেতি কৰিছে চাওক আপোনালোকে চাওক এইফালে সৰিয়হ এতিয়া ইমান হোৱা নাই সৰু সৰু হৈ আছে আৰু অলপ ডাঙৰ হ'ব তাৰপিছত ইয়াতে ব্ৰইলাৰ ফাৰ্মৰ এইটো খুলিছে এই তাতে আছে আগফালে কিন্তু এইটো নতুনকে কৰিছে ইয়াতে আৰু ভৰাব আৰু পোৱালি কিন্তু এটা সহা আছে খাই দিয়ক ক'ত গ'ল সহাগীতা ক'ত গ'ল এইকেইটা হৈ আছে এইকেইটা সহাগীতা এইফালে খেতি এইবিলাক চব বন্ধাকবি খেতি বন্ধাকবি ফুলকবি মানে এইফালে চব খেতি আৰু এইটো পুৰা কবিতা মানে কবি এই চব এইফালে আহা এই চব ফুলকবি এই চব লোকেল ফুলকবি কোনো সাৰ চাৰ নাই দেখিছে সব খেতি এইবিলাক সব ফুলকবি
ইমান ধুনীয়া লোকেল আপোনালোকে ক'ত পাব ইয়াতে বাপৰে ভাল লাগিছে কিবা এটা দেই এনেকা পৰিৱেশৰ মাজত এফালে আছে বন্ধাকবি এইটো ব্ৰকলি ব্ৰাইটনেছ বহুত আছে ন দেখাই দিয়া এইটো চাওঁ সেইটো ফুলকবি এইটো ব্ৰকলি এইটো গ্ৰীণ কালাৰ বাপৰে কৰিছে আৰু দেই মানিব লাগিব কিন্তু কিমান মানে কষ্ট তাৰ সি বন্ধ পাৰত খালি খেতে সোমাই থাকে এইবিলাক বন্ধাকবি চোন লোকেল বন্ধাকবি একো সাৰ চাৰ দিয়া নাই লোকেল বন্ধাকবি পুৰা একদম কাৰোবাক যদি লাগে মিৰ্জা আহিব বিন্দাছ লৈ যাব কমতে পাব অলপ এইফালে গৰু এইফালে ৰাখি দিয়ক আপোনালোকে মোক দেখুৱা আকৌ আপোনালোকে যিমান দেখিছে নহয় গোটেই মানে জাগাটো হেতৰ মানে এইফালে পুখুৰী আছে এইফালে গৰু আছে গৰু গাখীৰ এইফালে পুখুৰী মাছ বাপৰে ইমান মাছ কম ডাঙৰ পুখুৰী এই মাছগিলা ওপৰতে ওলাই থাকে এইবিলাক দেখিছেনে মাছে মাছ বাপৰে বাপ মানে নিজৰ ঘৰতে মানে মুৰ্গীৰ পৰা গৰুৰ পৰা মাছৰ পৰা হাঁহৰ পৰা কুকুৰাৰ পৰা গোটেইখিনি আছে এটা মস্ত ডাঙৰ কুকুৰো আছে এইটো দেখাই দিওঁ ভাল লাগে ন এনেকুৱা এইবাৰ মানে পৰিৱেশটো ভাল লাগে মানে বিৰল নিস্তব্ধ তাৰ উপৰিও নিজৰে কিবা এটা ভাল লাগিছে চাই পেলাই নিজৰ লগৰ ল'ৰা এনেকে কিবা এটা কৰিলে ভাল লাগে ন যিমানে যি নহওক হয়নে আমিতো এইবিলাকতো ভাবাৰো সপোনৰো গোচৰ কৰিবতো নোৱাৰোৱে কিন্তু কৰিছে যে ভাল লাগিছে কষ্ট বহুত কৰে কিন্তু দেই অফ দিনত মানে গোটেই দিনটো বোলে ৱাইফে কোৱাৰে গোটেই দিনটো বোলে ইয়াতে সোমাই থাকে বোলে খাৱা পিয়া কোনো হেৰি নাই কষ্ট কৰিছে সেইকাৰণে ফলটো পাইছে দিয়কচোন আজিকালি ল'ৰা ছোৱালীবিলাক কষ্ট কৰিবই নিবিচাৰে তো এইবিলাক যে কৰিছে তাৰে ফল হয় এইবিলাক ইমান ডাঙৰ গৰু চাওক বাপৰে বাপ গৰুটো কাণত কি আছে এইটো কি নম্বৰ মাৰা আছে নেকি গৰুক নম্বৰ দি দিয়ে নেকি গৰু এই চাবা কৰবাত যে হেৰাই যায় নিজৰ ৰেজিষ্ট্ৰেশ্যন কৰা থাকে ন হয় নেকি এইটো ইঞ্চুৰেঞ্চ কৰিছে গৰুটো বাহ মজা ইঞ্চুৰেঞ্চ কৰিলে টিকেট মাৰি দিয়ে তেতিয়া তোমাৰ যেতিয়া হেৰি হ'ব ক্লেইম কৰিব বা হ'লে পাই যাব নিজৰ লগৰ ল'ৰাই আজি এনেকুৱা এটা কাম কৰিছে ভাল লাগিছে কিবা এটা দেখি আমিতো অলগদ্ধ হয় ন অলগদ্ধ মানে খেতি এইবিলাক প্ৰতি কোনো ৰাপচাপ নাই আমাৰ কিন্তু কি কৰিছে ভাল লাগিছে কিবা এটা সি কামো কৰে আপোনাৰ এয়াৰপৰ্টত কাম কৰে এয়াৰপৰ্টত কাম কৰি ইয়াতে আপোনাৰ যিখিনি ফ্ৰী টাইম পায় পুৰা ইয়াতে দি দিয়ে পুৰা একদম আমাৰতো কিছুমানে আছে আপোনাৰ থাকোঁ একো নকৰে একদম কিন্তু এই যে মানে এইখিনি বস্তুৰ তাৰ মানে সঠিক এটা ব্যৱহাৰ কৰিছে তাৰ কাৰণে মানে বহুত ধন্যবাদ তাৰ মানে ইয়াৰ পৰা শিকিব লগা বহুত বস্তু আছে তাৰমানে আপোনাৰ মানে এনেকৈ যাতে যাৰ যাৰ সুবিধা আছে আৰু মানে এনেকৈ যাতে আগবাঢ়ি আহে তাৰমানে আগুৱাই আহে কাৰণ খেতি পথাৰত যদি আমাৰ নিজৰ অসমীয়া ল'ৰাবিলাকে যদি আগুৱাই গৈ থাকে ন তেনেহ'লে এনেকুৱা এটা পৰিৱেশৰ সৃষ্টি নহয় যিটো বৰ্তমান সময়ত হৈ আছে আমাৰ খেতি পথাৰবিলাক আজিকালি মানে বেলেগে আপোনাৰ দখল কৰি লৈছে ন একচুৱেলি মোৰ দৰে কিছুমান পাৰ্চন আছে যিয়ে কৰিব নোখোজে কিন্তু মোৰ কথা নুশুনিব আপোনালোকে মোৰ লগৰ ল'ৰা মানে তাৰ নামটো হ'ল আপোনাৰ বিকাশ অলপ পাছত দেখাইছোঁ মই তেওঁক কৰিছে এইবিলাক তো তেওঁৰ পৰা শিকিব লগা বহুত বস্তু আছে এই চাওক কবিৰ মাজত আহিছো ইফালে সৰিয়হ খেতি আৰু ইফালে বন্ধাকবি খেতি ভাল লাগিল আহি কিবা এটা মানে এইবিলাক খেতি পথাৰ দেখিলে নিজৰো ভাল লাগে দিয়কচোন যিহেতু ইমান যান্ত্ৰিকতাৰ মাজত থকা যায় এনেকা এটা শুদ্ধ পৰিৱেশৰ মাজত যেতিয়া নিজকে পোৱা যায় কিবা এটা ভাল লাগে চাৰিওফালে কবি এফালে কবি বন্ধাকবি ফুলকবি ব্ৰকলি এফালে সৰিয়হ খেতি এফালে বাঁহ এফালে পুখুৰী এফালে ব্ৰইলাৰ ফাৰ্ম এফালে মুৰ্গীৰ মানে কি ক'ম আৰু ক'বলৈ ভাষা নাই আৰু মানে যিখিনি নিজৰ সামৰ্থ্য অনুযায়ী বহুতখিনি কৰিছে মানে বহুত মানে কৰিছেই দিয়ক নৰ্মেল পাৰ্চনৰ ইমানখিনি মানে আজিকালি ক'বলৈ গ'লে ইমানখিনি ভাবাটো এটা মানে বহুত ডাঙৰ কথা কৰাটোতো দূৰৰে কথা তো কৰিছে যে সেইখিনিয়ে বহুত ভাল লাগিছে কিবা এটা আমাৰ তৰাটো নহয় দিয়কচোন আমাৰ খালি খাৱা খোৱা সেয়ে আৰু এতিয়া এফালে গৰুক দানা দিব গৈছে এইফালে হাঁহ আছে ৰ'ব দেখাই আছো এইটো কিবা এটা ফাৰ্ম আছে
এফালেও কিবা শাক আছে শাক আছে দেখোন খুতুৰা শাক শাক মই খুব ভাল পাওঁ খুতুৰা শাক জিলমিল শাক এইবিলাক হাঁহ আছে পেক পেক কৰি আছে পুখুৰী দুটা পুখুৰী এইটো এটা পুখুৰী আৰু এইটো এটা পুখুৰী এইফালে হাঁহ আছে পুৰা এইবিলাক হাঁহবিলাক দেখিছে নে কাৰোবাক যদি হাঁহ লাগে হাঁহৰ ফাৰ্ম নেকি এখন হাঁহৰ ফাৰ্ম নেকি কিমান হাঁহ আছে 50টা মান আছে বাপৰে দেখিছে এইয়া হাঁহ এইটো পুখুৰী গোটেই হাঁহ এইফালে মাছ তাতে দিয়া নাই মাছ খাই দিব নহয় ধৰি এইটা গৰুকেইটা জাৰ্চি নেকি কলাটো ইয়াৰ পৰা গৈ থাকো খেতিবিলাক দেখালো তো আমি এতিয়া বেলেগ জেগাত যাওঁ ফুৰিবৰ কাৰণে এইটো মুৰ্গীটো কি মুৰ্গী বা মাথাত দেখোন কিবা টুকলা থকা দেখোন ব্ৰইলাৰ নহয় এইটো নহয় ব্ৰইলাৰ এইটো কি কয় চিল্কি মুৰ্গীটো চিল্কি প্ৰজাতি বা বেলেগ দেখোন মাথাত কিবা টুকলা থকা অলপ চৰাই নিচিনাও লাগে ব্ৰইলাৰ মুৰ্গীৰ নিচিনাও লাগে ন এইটো চৰাই নিচিনা লাগে চাও বহি আছে কণী পাৰে নেকি পাৰে চাগে কি যে বস্তু দেখা পাইছো বিলাহী কণ বিলাহী আমি নাজানো এইবিলাক নাম চাম একো সেইবিলাক অকণ লিংকে নাই ন আমাৰ বম ডাঙৰ এৰিয়া দেই বাপৰে বাপ 1 বিঘা মানৰ বেছি এইফালে নেমু সেইয়া নেমু লাগি আছে আজি এখন পুৰা গাঁৱলীয়া পৰিৱেশৰ মাজত আহি আপোনালোকক কিছুমান দেখাবলৈ চেষ্টা কৰিলো চেষ্টা মানে কি লগৰ ল'ৰাই যিহেতু কৰিছে নিজৰো ভাল লাগিলে দেখাইছো আপোনালোকক সিও যিহেতু ইমানখিনি কষ্ট কৰি আমি আচলতে এইবিলাক দেখাম বুলি অহা নাই আমি এনে ফুৰিব আহিছিলো তাৰ এইবিলাক দেখিলো সেইকাৰণে আহিলো পিছফালে তাৰ ঘৰৰ পিছফালে হয় বৰ সুন্দৰ খেতি কৰিছে তো এইখিনিয়ে তো যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব শ্বেয়াৰ কৰিব সাবস্ক্ৰাইব কৰিব নাপাহৰিব তো পিছত আৰু এটা লগ পাম নতুন ভিডিঅ' লৈ টাটা বাই বাই আমি সকলোৱে এনেকৈ আগবাঢ়ি যাব লাগে আমাৰ বস্তুবিলাকক ইউজ কৰি গা ধুইয়ে আছে এতিয়ালৈকে চাচোন গা ধুইয়ে হোৱা নাই কি যে হ'ব আমি অসমীয়া নহওঁ দুখীয়া বুলি সন্তানৰ উবিধে নহ'ব কাম কৰিব লাগিব আমি এলেহুৱা হ'লে নহ'ব উঠামে তুমি কিয় গা ধুই হোৱা নাই ইমান টাইম ইয়াতে আমাৰ 1টা বাজিল নাজানো আৰু কি কৰে ভগৱান জানে কেতিয়া যে আমাক নিব কেতিয়া আমি যাম বাপৰে বাপ ৰখোতে আমি এতিয়া আধা পুৰণাই হৈ গলো এতিয়া চাওঁ ক'ত যায় ক'ত নিয়ে যাওঁ সোনকালে যাই ফুৰি পেলাই গুচি যাওঁ আৰু দেৰি নকৰো কাৰণ বহুখিনি বাট যাবও লাগিব দেৰি কৰি লাভ নাই আৰু যাৰ কথা কৈছিলো যিজন মানে মোৰ লগৰ ল'ৰাৰ কথা কৈছিলো এইজনে হৈছে আমাৰ বিকাশ চৌধুৰী আমি একেলগে পঢ়িছিলো যাম আৰু মানে কৈছিলে আৰু কিবা এটা জাগাৰ প্লেন বনাইছিলো আমি ক'ত যাম বুলি আপোনাৰ মই বগৰী খাইছো যে মানে সি আগৰ পৰা কামত ব্যস্ত হৈ আছিলে সি মাত্ৰ জাষ্ট আহিছে আৰু কাম চাম কৰি পিনে পুৰা ব্যস্ত আৰু দিনটো আৰু একদম পুৰা আৰু এতিয়া যাম আৰু ক'তবা নিয়ে নাজানো আৰু লগ পাই আছো পিছত দেখা পাম অলপ পিছত দেখা পাবা তুমি অ'কে বাই বাই